তো গাইছ তো আজি বহুত দিনৰ পিছত আমাৰ স্থানৰ জেগালৈ আহিছোঁ, কিন্তু ইয়াত ৰখিব টাইম নাই। পুৰা ইমোচনেল হৈ গৈছোঁ দেখি। আজি যাব লাগিব দৌৰে ঘৰলৈ। খাতাৰনাক আছে এইবিলাক গাইছ। স্কুলতো বহুত কিবা কৰি থাকে, আমনি কৰি থাকে। তো আজি কিবা সুমন ঘৰত যাব লাগে, মোৰ লগৰীয়া ঘৰত। তাৰ মানে চকেট জাম্পাৰটো ভাঙিলে আৰু ওলাই গৈছে বোলে। নাজানো, মোক এইটো দেখাও নাই, কিন্তু আপোনালোকক আৰু ময়ো দেখিম আজি। তো এইফালে চাই লওক, ইমোচনেল বহুত দিনৰ পাছত। এমাহ হ'ল স্কুল বন্ধ দিয়াৰ পৰা আজি আহিছোঁ। চাওক এইফালৰ পৰা টাৰ্ণিং ঘূৰাইছিলোঁ আগতে। আমাৰ ষ্টাৰ্ট পইণ্টটো এইটোৱে আছিলে। আপোনাৰ যদি চোৱা নাই ভিডিঅ' চাই ল'ব দেই, চাই লওক। ছানছেট হ'ব আৰু বেলি পৰিব। 5টা বাজিলে হয় নাই? হয় 5টা, 5:30 হ'ল গাইছ। এতিয়া লাহে লাহে গৈ থাকোঁ বুলি ভাবিছোঁ। আৰু গাইছ ভিডিঅ'টো বহুত দীঘল হ'ব নেকি নাজানো, হ'লেও যিমান পাৰোঁ ছুটি কৰিব বিচাৰিম। আৰু মই বেগ চেগ লৈ লৈছোঁ। এতিয়া লাহে লাহে গৈ থাকোঁ। পানীও আছে, বহুত ভাগৰ লাগি গৈছে। তো লাহে লাহে এতিয়া গৈ আছোঁ। তো মই কমচে কম 2 কিলোমিটাৰ আহিলোঁ, মানে লগৰীয়া ঘৰটো 3 কিলোমিটাৰ। বহুত ভাগৰ লাগি গৈছে। এতিয়া লাহে লাহে গৈ থাকোঁ। চিধা আমাৰ লগৰীয়া ঘৰটোক দেখাই দিম। তো চিধা তো এতিয়া চিধা মোৰ লগৰীয়া ঘৰটো যাওঁ, কি হ'ব দেখাই দিম। তো ব'লক চিধা মোৰ লগৰীয়া ঘৰটোত, আৰু স্কিপ নকৰাকৈ চাই থাকিব। তো লেটছ গ'। গাইছ ফাইনেলি আহি পাই গ'লোঁ গৰমডালত, ভাগৰি আৰু মোৰ আগফালে আছে চাইকেল। চাই লওক চকেট চাওক, চাই লওক উইল্ডিং ভাঙি গ'ল। মোৰো একেই হৈছিলে, ভাঙিবলগীয়া হৈছিলে, কিন্তু ভঙা নাছিলে। এইফালে দাদা হয় নাই, ইয়ে ভাঙি দিলে। নাই হুইলি মাৰিব কিনে চিট। চাই লওক তাৰ ঘৰটো, বেলেগ চেলেগ নেদেখাওঁ। এইফালে চাওক মুৰ্গীৰাজ, আৰু এইফালে মোৰ বেগ। কি কৰ এতিয়া? কি কাটি দে, কি কৰ ক তেতিয়াই গম পাম হয় নাই গাইছ? বেগটো ল, কি আছে চা। পুৰা গাইছ গৰমত ভাগৰি গৈছোঁ। 3 কিলোমিটাৰ। এইটো মোৰ লাগিব নাই চাবিচোন। নাজানো লাগে নালাগে চাই ল। খুলি আহিছে এইটো মই দেশী যোগাৰ গাইছ। তো চাই ল। তো গাইছ এতিয়া আধা আধি হোৱালৈকে চাই থাকিব দেই। দীঘল হ'ব নেকি নাজানো, হ'লেও ছুটি কৰিব বিচাৰিম ভিডিঅ'টো। তো চাই থাকিব গাইছ। ফালে চাই লওক, হেণ্ডেল খুলিব লাগিব। মানে অল টোটেল ছাৰ ফ্ৰেমটো অকল থাকিব 20 টকা ফ্ৰেম। 20 টকা চকাকেইটা, এইখিনি অলকে এইখিনি থাকি যাব দেই। এইখিনি ইয়ালৈকে থাকি যাব, হেণ্ডেল চেণ্ডেল চব ওলাই যাব। খোল আকৌ কি হ'ল? গোটেই খুলিব লাগে নেকি? এতিয়া ঘূৰাই দে, হ'ব নাই? হেণ্ডেলটো ঘূৰা। সেইটো একো নাহে, তই হেণ্ডেলটো ঘূৰাই দে। এনেকৈ নহ'ব। তাত টাইটকৈ ধৰ পাৰিলে। এইটো ঢিলা কৰিব লাগিব। তাতে ঢিলা কৰ। আমাৰতো এনেকৈ ঢিলা হৈ যায়, মোৰো ঢিলা হৈ আছে। অথনি হুইলি মাৰোঁতে গম পাইছিলোঁ গাঁৱত, এতিয়া বহুত গৰম আছিলে, এনেই ওলাই আহিছিলোঁ। এতিয়াতো ব্লগ চলগ বনাই নাছিলোঁ। এতিয়া 5টা বাজিলে, 6টা বাজিব আৰু বেলি ডুবিলে। এইফালেতো আছে অলপ ওলাই সেইফালে। চাই লওক এতিয়া ক'ত যাবি? জয়ৰামপুৰ যাবি নেকি? জয়ৰামপুৰ যাবি? তো এতিয়া জয়ৰামপুৰ যাব লাগিব। এতিয়া মই কেতিয়া ঘৰ যাম তো নাজানো। তো চাই থাকিব ৰাতিলৈকে দেই। ৰাতিলৈকে নহয়, আপোনালোকে দিনতে চাব পাৰে, মইহে ৰাতিলৈকে। তো সেইকাৰণে বোলে খোল, সেইকাৰণে কৈছোঁ মই চলাৰ ৰেঞ্জটো আনিম বুলি। তো গাইছ মানে মই চলাৰ ৰেঞ্জটো আনিব লৈছিলোঁ, আনিব নিদিলে। কেনেকুৱা লাগিছে এতিয়া? তো গাইছ এইফালে নহ'ব নেকি? তই কৰ। ধৰ গাইছ, এইফালে কৈ নাথাকোঁ। কেমেৰা চেমেৰা যেতিয়া খুলি কিনে দেখাই দিম। তো বলক চিধা খুলি কিনে। গাইছ এইফালে খুলিব নোৱাৰিলোঁ মংকি ৰেঞ্জ লগত, এইটো অসম্ভৱ। এইফালে গ্ৰিপ শ্ৰিপ চব লৈ গ'ল। আৰু এতিয়া মই বেগটো ইয়াতে থৈ যাম। সেইফালে আহিলে মাইকী চাইকেলখন, এতিয়া মোৰ চাইকেলখন লৈ গৈ থাকিম। তো চাই থাকিব। তাৰ আইতা ঘৰত বোলে চলাৰ ৰেঞ্জ আছে, মই আনিম বুলি ভাবিছিলোঁ। বৈ আগত বৈ। এতিয়া ইয়াৰ আইতা ঘৰত যাম। তো বলক চিধা আইতা ঘৰলৈ। ইয়াৰ আইতা ঘৰলৈ যাম, চলাৰ ৰেঞ্জ আনিব দেই। তো চালতে ৰহি ऐसे ही তো বলক চিধা আইতা ঘৰলৈ। লেটছ গ' চিধা আইতা ঘৰত। গাইছ এফালে আহি পাই গ'লোগৈ আইতা ঘৰলৈ। মই ইয়াতে ৰখি দিওঁ, নাযাওঁ গাইছ। ইয়াতে এতিয়া
চলাই ৰেঞ্চটো লৈ যাব লাগিব ঘৰলৈ তাৰ ঘৰলৈ তো চাই থাকিব এতিয়া চলাই ৰেঞ্চটো আনিব দেখাই দিম তো চাই থাকিব এতিয়া তাৰপৰা ওলাই আহিলোঁগৈ এতিয়া ইয়াৰ আইতা ঘৰপা হয় নাই হয় ন তো এতিয়া তোৰ চৰাই ৰেঞ্চটো দেচোন হেণ্ডেল দি দিলোঁ গাইছ দেই বহিব লৈছিলোঁ চাই লওক চৰাই ৰেঞ্চ ইয়াতকৈ ডাঙৰে আছিলে মোৰটো গাইছ ৰিয়েকশ্যন মজা পাইছে দেই চাই লওক ইয়াতকৈ ডাঙৰ নহয় নেকি এইখিনি হ'ব জানো তোৰ সেইকাৰণে মূৰটো আনিম বুলি মোৰটো মানে ইয়াতকৈ অলপ ডাঙৰ হয় ইয়াৰটো অলপ সৰু জানো মোকতো ডাউটে হৈছে এইটো খাব নাখাব দেই হ'লেও নাখালে মংকি ৰেঞ্চ পৰা অলপ টান হ'ব হ'লেও চেষ্টা কৰি চাই দিম এইটোৰ লগত হ'লে হয় আৰু দেই চিৰ যাম দেই তো এতিয়া চিধা ইয়াৰ ঘৰলৈ যাওঁ আকৌ ঘূৰি আহিলোঁ আকৌ যাব লাগিব আকৌ ইয়াৰ ঘৰলৈ তো বলক তাৰ ঘৰলৈকে যাওঁ তো গাইছ আমি দুটাতে খুলি ল'ম চাব দেই এতিয়া কেমেৰাটো অফ কৰিব লাগিব এটা হাতে নহ'ব এনেকৈ হোৱা নাযাব দেই এনেকৈ হোৱা নাযাব এতিয়া খুলি লওঁ চাই থাকিব দেই ভিডিঅ' দীঘল হ'লে মোক গালি নাপাব খুলিলে খুলি গ'ল দেই ফাইনেলি খুলি গ'ল এইটো তেল আন যা তেল আন ইয়াত তেল দে আকৌ তেতিয়াই মামৰটো যাব অলপ তো এতিয়া চাওক তেল দি আছে তেল নাই দে এতিয়া অলপ কি হ'ব নাজানো খুলিব নাই তো এতিয়া খুলি কিনি দেখাই দিম দেই এখন হাতে মই নোৱাৰোঁ মই ঘৰ লাগিব তোৰ অলপ চলপ তো চাই থাকিব এতিয়া মোবাইলটো এটা থৈ দিম তো গাইছ ইফালে চাই লওক খুলি হৈ গ'ল অকলে খুলি দিলে দেই খাতাৰনাক আছে মোকো বহুত ভাগৰ লাগিছে অলপ চলপ মোক কৰিছোঁ দেই চাই লওক একেই একো নহয় খুলি দে বলগুটিটো ইয়াতহে পৰিব বস্তাত দাঙি দে ইয়াৰ চকেটে বেকা হৈ গৈছে নেকি গাইছ চাওক বেকা হৈ গৈছে দেই বেকা হৈ গৈছে নতুন কিন তই চাগে ইমান নিউ হৈ আছে গাড়ী ইয়াতে চাই লওক নট মেকানিক ব্লগাৰ চাই লওক বলগুটি এইখিনি মুহাৰি গ্ৰীচ লগা আগতে ৱেল্ডিং মাৰি আহিম নেকি সেইটো চকেটটো ল তো এতিয়া যাব লাগে ৱেল্ডিং মাৰিব গাইছ সেইফালে চকেট লৈ লওঁ আৰু মোৰ চাইকেল ইয়াতে থৈ লৈছোঁ মানে তাৰ লগতে বহি যাম চাইকেলত সেইফালে চাই লওক তো গাইছ মানে মই টাইমো নাপাওঁ ব্লগ বনাবলৈ ষ্টেচনো দেখাব পৰা নাই ঘৰত লাগি আছোঁ কাম ঘৰ আহিছে মানে মোদীয়ে দিছে হয় নাই দিছে হিমন্ত মামাক কমেণ্ট কৰিবচোন কোনে দিছে মোদীয়ে দিছে হয় মোদীয়ে দিছে ঘৰ সেইকাৰণে কামত লাগি আছোঁ এই বেয়া চেয়া নাপাব যেতিয়া ঘৰ হৈ যাব দেখাই দিম পূৰা মজাকৈ এতিয়া এবছৰ হ'ব দিয়ক ভালকৈ দেখাই দিম তো এতিয়া জয়মপুৰলৈ যাওঁ চিধা জয়মপুৰলৈ যাওঁ তো ব'লক এতিয়া আমাৰ জয়মপুৰলৈ হয় নাই ব'লক চিধা জয়মপুৰ যিফালে আহি আছোঁ হয় নাই মানে পাই গ'লোঁ ৱেল্ডিং বন্ধ হ'বলৈ আছে এইফালে চাই লওক বন্ধ হয়নে নহয় নাজানো এটা এইফালে আছিলে এইটো বন্ধ মই আগতে ইয়াত আহিছিলোঁ যে চকেট যদি চকেট নাম্বাৰ মোৰো ভাঙিছিলে যদি চোৱা নাই চাই ল'ব দেই চাই লওক চকেট ফাইনেলি এইফালে আহি পাই গ'লোঁ 2 মিনিট আগত নহয় বহুত টাইম লাগিছে একদম কথা কয় এইটো চাওক আকৌ গ'ল এইটো মোৰ নহয় তাৰ হয় মোৰ একো নহয় চাই লওক ৱেল্ডিং মাৰিব লাগিব চাই লওক ৱেল্ডিং ড্ৰেছখন আমাৰ ৱেল্ডিং ড্ৰেছখন মানে জয়ৰামপুৰৰ ৱেল্ডিং ড্ৰেছ মিছা কথা হৈছে ঠেট ইমান নালাগে চাই লওক ৱেল্ডিং মাৰি আছে হয় নাই কেনেকুৱা লাগিছে মজা নি চাই লওক গাৰ্ডেন গধূলি হৈ গ'ল থেত তেৰিকা এইফালে বেলিও ডুবি গ'ল চাওক আন্ধাৰ কৰিছোঁ চাই লওক এইফালে দোকান এখন এইফালে ৱেল্ডিং দোকান তো এতিয়া এইখিনি ভাল কৰি কিনি কোনে বনাই দিব জেগাত হয় নাই তো চাব এতিয়া দেই ৱেল্ডিং কৰি লৈ যাব লাগিব এইফালে চাই লওক ষ্টিং আনিলোঁ এতিয়া আৰু এইফালে চাওক এইটো হৈ গ'ল ৱেল্ডিং মাৰি ক্ৰেজি মজা এতিয়া ৱেল্ডিংটো ওলাই চালে আৰু গাড়ী এতিয়া হোৱাইট কিন্তু ওলাই দিছোঁ আৰু মোৰ এতিয়া 15% চাৰ্জ আছে দেই মানে মোৰ 15% চাৰ্জত ফ্লেছ লাইট নজ্বলে এইটো ভিডিঅ'টোৰ
সেইকাৰণে দোকান এখন আহি লৈছোঁ, এইখিনিত বন্ধ। হোৱাইট এংগেলটো জেপত ভৰাই ল'লোঁ। দেৱ মোহনৰ দোকান নেকি? মই এইফালে নাজানো, লগৰে হয় আৰু দেৱ। আৰু চাইকেল এখন আছে, সিও ষ্টাৰ্ট মাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ দেই, নহ'লে দেখাই দিলোঁহেঁতেন, ফিটিঙো কৰি দিলোঁহেঁতেন। কালি দেখিব, আকৌ আহিম ইয়াকে লগ ধৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ, হয় নাই? হয় নাই? হয়। তো আজিলৈ বাই বাই দেই, কালি লগ পাম নেক্সট ভিডিঅ'ত আকৌ এবাৰ। তো আজিলৈ চাই থাকিব দেই, আৰু লগতে এটা শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে। আজিলৈ বাই বাই।